হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু যিসকলৰ বৰ্তমান বেয়া চলি আছে তেওঁলোকৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰাতিপুৱা গা চা ধুৱাই মই জাষ্ট শুই উঠিলোঁ আৰু 10টা বজাত। আৰু আজি মানে আমি ঘৰত থাকিব লাগিব, আমি 4জন থাকিব লাগিব। মা মানে যাব আজি জেঠীৰ ঘৰত। বলক মই আমাৰ ফাদাৰক মই দেখাই আহোঁ। ফাদাৰে মানে কিবা কাম কৰি আছে আৰু ইমান ৰ'দ দিছে। মই দেখাইছোঁ ৰ'ব দেই। ফাদাৰ, আমাৰ ফাদাৰে এয়া মানে কাম কৰি আছে আৰু আমাৰ মানে গাইছ আগতে মানে আমাৰ ঘৰত বহুত মানে ডাঙৰ ফুলনি একদম আছিল, বহুত ফুল আছিল, কিন্তু এতিয়া মানে একো ফুল চুল একো নাই। আৰু আগতে শাক পাচলি বহুত খেতি আছিল, মানে এতিয়া একো নাই। আৰু এতিয়া এইটো কিবাকৈ ফুল হৈছে। আৰু এয়া দেউতাই খেতি কৰিছে, মানে এইবিলাক শাক। কি শাক দাদা? অঁ, এইবিলাক মূলা শাক। আৰু এইফালে আমাৰ ফাদাৰ, আৰু সেইফালে এয়া পালেং শাক, এইবিলাক পালেং শাক। গাইছ, এইখন মানে আমাৰ বাটত মানে শুৱনি কৰি থৈ দিছে গাড়ীখন, কিন্তু কাৰ গাড়ী আমি নাজানো। মানে আমাৰ বাটত থৈছে আৰু আমাৰ বুলি সুধিব আৰু চবে। আৰু এইটো ফাদাৰ কি গাইছ, আমাৰ আকৌ আৰু ফুল আছে, মই আপোনাক দেখুৱাই আছোঁ ৰ'ব দেই। পিছফালে আছে মানে, আৰু ইয়াৰ মানে পিছফালে, আৰু এইফালে আমাৰ মানে বস্তিখন আৰু এইফালেও শাকৰ আছে। তো গাইছ, আজি মানে আমাৰ গাড়ীখন নাই। গাড়ীখন মানে পিকনিকত লৈ যোৱা হৈছে বগামাটিলৈ। এইখিনি থাকোঁ যে মই গা চা ধুই লওঁ আৰু খাওঁ, খাই পেলাই আৰু থাকোঁ আৰু এনেই আৰু এইফালে আমাৰ মানে মহাৰাণী পুৰা মানে মোবাইলত ব্যস্ত আছে আৰু আমাৰ মা ৰ'ব যাব মানে ওলাই আছে এইফালে। এয়া আজি মানে আমাৰ মা জেঠীহঁতৰ ঘৰত যাব, আৰু মা কেতিয়া আহে ঠিক নাই। আৰু মা মানে পূৰা ভাত চাত বনাই মানে ৰেডি। আমি মাত্ৰ খালেই হ'ল আৰু নেকি। গাইছ, আমাৰ মানে এইটো পাকঘৰ, আৰু মই এতিয়া গাইছ এইটো দেখিছে, আমাৰ ইমান ধুনীয়াকৈ মানে শ্ব' কৰি থৈ দিছে আৰু খালৈ। আৰু ইয়াতে আলু আছে, আৰু এইখন আমাৰ মানে পাকঘৰৰ পৰা এখন খিৰিকী আছে, খিৰিকীখনৰ পৰা বাটৰ ফালে চাব পাৰি। আৰু এইখন গাড়ী এখন আছিলে, গাড়ীখন নাই ৰাস্তাফালে। আৰু এইফালে আৰু মানে ঘৰ বনাই আছে, আৰু আমাৰ নহয় দেই গাইছ। তো মই খিৰিকীখন মাৰি দিলোঁ, কাৰণ ৰ'দ আহি আছে বহুত। ভাত মানে এতিয়ালৈ বনোৱা নাই, আৰু ভাত বনাব পিছত। মানে কি বনাইছে মই আপোনালোকক দেখুৱাই দি আছোঁ ৰ'ব গাইছ। আমাৰ মানে পাকঘৰটো কিন্তু ইগন'ৰ কৰিব দেই গাইছ, ইমান মানে ষ্টাইলিছ নহয়। এয়া বনাইছে আমাৰ মানে খাৰ, মাছৰ খাৰ বনাইছে এইটো গাইছ। মোবাইলৰ কেমেৰাটো বহুত বেয়া দেই গাইছ, কমেণ্ট নিদিব আকৌ। আৰু এয়া দালি, আৰু এইফালে আছে মাছ, এইফালে আছে মাছ, মাছ, আৰু এইফালে কিবা আলু আৰু শাক ভাজি। তো গাইছ, মই মানে এয়া চুৱেটাৰ পিন্ধি ৰেডি। আৰু মোক মানে দেউতাই চকত যাব দিলে, কিবা কিবি আনিব লাগে বোলে, সেইকাৰণে আনিব যোৱা অলপ বজাৰ আছে, আনিব যাওঁ। কয়টা দে অঁ গাইছ, ব'লক মই মানে বজাৰখিনি কৰি লওঁ। গাইছ, মই মানে দোকান পালোহি, মই এতিয়া বহি লৈছোঁ ইয়াতে, আৰু দোকানীলৈ ৰখি আছোঁ বৰ্তমান। তো গাইছ, মই মানে এয়া বজাৰ কৰি আহি পালোঁ, আৰু লগতে মাও আহি পেলাই। এয়া মা আহি পেলাই, আৰু ফাদাৰ এইফালে এয়া বাহিৰৰ বিচনাখন মানে শুই আছে। আৰু মই বজাৰ কৰিয়ে আনিলোঁ। আৰু এইফালে মানে আমাৰ এইকেইটা আছে, দেখা নাপায় ৰ দমু, আমাৰ দৰঙীয়া ভাষাত মানে দমুৱা। মই ধুনীয়াকৈ চাহখিনি খালোঁ, আৰু ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ বুলি ভাবিছোঁ নেকি। গাইছ, আজি ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, আৰু ক'ৰ পৰা চাইছিলে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাই দিব। দেখো বাই বুলি গাইছ, ভিডিঅ'টো শেষ কৰাৰ আগত এটা কথা কওঁ, কোনেও যাতে অহংকাৰ নকৰে, জীৱনত অহংকাৰ নকৰিব। অহংকাৰ কৰিলে আপোনালোকে যে আপুনি কেতিয়াও উন্নতি কৰিব নোৱাৰিব, সেইবাবে অহংকাৰ নকৰি সকলোৱে আগুৱাই যাওক। ধন্যবাদ। আজি ভিডিঅ'টো ক'ৰ পৰা চাইছিলে কমেণ্ট কৰি জনাই দিব।